পুনৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল খকুৱা লাট মণ্ডল। দৰমহাৰ টকাৰে পেট নভৰা লাট মণ্ডলে পুনৰ হাত দাঙিলে। এইবাৰ জালত পৰিল লখিমপুৰ জিলাৰ নাৰায়ণপুৰ ৰাজক চক্ৰৰ লাট মণ্ডল দুলাল বনিয়া। এগৰাকী মহিলাৰ পৰা মাটিৰ কাম কৰি দিয়াৰ নামত ৫,০০০ টকা উৎকোচ লৈ থাকোঁতে নিজ গৃহতে হাতেলোতে ধৰিলে দুৰ্নীতি নিবাৰক শাখাৰ দলে। লাট মণ্ডল দুলাল বনিয়াৰ ঘৰ নাৰায়ণপুৰৰ ধলপুৰত। লখিমপুৰৰ পৰা ৰাতুল নেওগৰ ৰিপৰ্ট, আছাম ফ্ৰণ্ট। পুনৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল খকুৱা লাট মণ্ডল। দৰমহাৰ টকাৰে পেট নভৰা লাট মণ্ডলে পুনৰ হাত দাঙিলে। এইবাৰ জালত পৰিল লখিমপুৰ জিলাৰ নাৰায়ণপুৰ ৰাজক চক্ৰৰ লাট মণ্ডল দুলাল বনিয়া। এগৰাকী মহিলাৰ পৰা মাটিৰ কাম কৰি দিয়াৰ নামত ৫,০০০ টকা উৎকোচ লৈ থাকোঁতে নিজ গৃহতে হাতেলোতে ধৰিলে দুৰ্নীতি নিবাৰক শাখাৰ দলে। লাট মণ্ডল দুলাল বনিয়াৰ ঘৰ নাৰায়ণপুৰৰ ধলপুৰত। লখিমপুৰৰ পৰা ৰাতুল নেওগৰ ৰিপৰ্ট, আছাম ফ্ৰণ্ট। পুনৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল খকুৱা লাট মণ্ডল। দৰমহাৰ টকাৰে পেট নভৰা লাট মণ্ডলে পুনৰ হাত দাঙিলে। এইবাৰ জালত পৰিল লখিমপুৰ জিলাৰ নাৰায়ণপুৰ ৰাজক চক্ৰৰ লাট মণ্ডল দুলাল বনিয়া। এগৰাকী মহিলাৰ পৰা মাটিৰ কাম কৰি দিয়াৰ নামত ৫,০০০ টকা উৎকোচ লৈ থাকোঁতে নিজ গৃহতে হাতেলোতে ধৰিলে দুৰ্নীতি নিবাৰক শাখাৰ দলে। লাট মণ্ডল দুলাল বনিয়াৰ ঘৰ নাৰায়ণপুৰৰ ধলপুৰত। লখিমপুৰৰ পৰা ৰাতুল নেওগৰ ৰিপৰ্ট, আছাম ফ্ৰণ্ট। পুনৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল খকুৱা লাট মণ্ডল। দৰমহাৰ টকাৰে পেট নভৰা লাট মণ্ডলে পুনৰ হাত দাঙিলে। এইবাৰ জালত পৰিল লখিমপুৰ জিলাৰ নাৰায়ণপুৰ ৰাজক চক্ৰৰ লাট মণ্ডল দুলাল বনিয়া। এগৰাকী মহিলাৰ পৰা মাটিৰ কাম কৰি দিয়াৰ নামত ৫,০০০ টকা উৎকোচ লৈ থাকোঁতে নিজ গৃহতে হাতেলোতে ধৰিলে দুৰ্নীতি নিবাৰক শাখাৰ দলে। লাট মণ্ডল দুলাল বনিয়াৰ ঘৰ নাৰায়ণপুৰৰ ধলপুৰত। লখিমপুৰৰ পৰা ৰাতুল নেওগৰ ৰিপৰ্ট, আছাম ফ্ৰণ্ট।